যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'বলৈ বিচাৰে তেনেহ'লে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। সপোন সেইটো নহয় যিটো আপুনি শুই থাকোঁতে দেখে। সপোন সেইটো যিটোৱে আপোনাক শুবলৈ নিদিয়ে। আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ অভ্যাস সলনি কৰিব পাৰে আৰু আপোনাৰ অভ্যাসে এদিন আপোনাৰ ভৱিষ্যত সলনি কৰি দিব। মানুহে কষ্ট পোৱাটো আৱশ্যক, কাৰণ সফলতাৰ আনন্দ উপভোগ কৰিবলৈ কষ্টৰ প্ৰয়োজন। মহান সপোন দেখা সকলৰ মহান সপোন সদায় বাস্তৱত পৰিণত হয়। প্ৰথমবাৰ সফল হোৱাৰ পিছত ৰৈ দিয়াটো উচিত নহয়, কাৰণ দ্বিতীয়বাৰ যদি আপুনি অসফল হয় তেনেহ'লে সকলোৱে ক'ব আপুনি সেইটো ভাগ্যৰ জোৰতহে পাইছিল। আপোনাৰ সন্তানক ধনী হ'বলৈ শিক্ষা নিদিব, তেওঁলোকক সুখী হোৱাৰ শিক্ষা দিয়ক, কাৰণ তেওঁলোক যেতিয়া ডাঙৰ হ'ব তেতিয়া তেওঁলোকে বস্তুৰ মূল্য বুজি পাব, দাম নহয়। খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক, নহ'লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব। যি আপোনাক ভাল পায় তেওঁ আপোনাক কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যদিও আপোনাক ত্যাগ কৰাৰ 100টা কাৰণ আছে, তেওঁ আপোনাৰ কাষত থকা এটা কাৰণ বিচাৰি ল'ব। মানৱ আৰু মানৱীয় গুণৰ মাজত বহু পাৰ্থক্য আছে। বহুত কম লোকেহে এয়া উপলব্ধি কৰিব পাৰে। আপোনাৰ যেতিয়া জন্ম হৈছিল আপোনাক সকলোৱে মৰম কৰিছিল। আপোনাৰ যেতিয়া মৃত্যু হ'ব তেতিয়াও সকলোৱে আপোনাক মনত পেলাব। মাজৰ সময়ছোৱা আপুনি কেনেকৈ পাৰ কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি খৰকৈ খোজ কাঢ়িবলৈ বিচাৰে অকলে খোজ কাঢ়ক। যদি আপুনি খোজকাঢ়ি বহু দূৰ অতিক্ৰম কৰিবলৈ বিচাৰে তেনেহ'লে লগে ভাগে খোজ কাঢ়ক। পৃথিৱীৰ 6জন আটাইতকৈ ভাল ডাক্তৰ হৈছে সূৰ্য পোহৰ, পৰিমিত বিশ্ৰাম, শাৰীৰিক ব্যায়াম, সুষম আহাৰ, আত্মবিশ্বাস আৰু বন্ধু। জীৱনৰ প্ৰতিটো স্তৰতে এইকেইটাৰ লগত সমতা ৰক্ষা কৰক, জীৱন সুখ হ'ব। যদি আপুনি যোনটোলৈ চায় তাত ভগৱানৰ সুন্দৰতা দেখা পাব। যদি আপুনি বেলিলৈ চায় তাত ভগৱানৰ শক্তি দেখা পাব। যদি আইনাত নিজকে চায় ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি দেখা পাব। সেয়েহে নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক। আমি সকলো পৰ্যটক আৰু ভগৱান হৈছে আমাৰ ট্ৰেভেল এজেণ্ট, যিজনে আমাৰ বাবে যাত্ৰাপথ, জিৰণি ঘৰ আৰু গন্তব্যস্থল ঠিক কৰি থৈছে। তেওঁৰ ওপৰত বিশ্বাস ৰাখক আৰু জীৱন নামৰ যাত্ৰাকাল উপভোগ কৰক।